আজি জেঠী মাহঁতৰ ঘৰলৈ গৈছিলোঁ। বাইদেউৰ জন্মদিন আছিল। বৰ্তমান শাস্ত্ৰ পঢ়ি আছে। শাস্ত্ৰ পঢ়াতে আমি আহিলোঁ। বাকী জলপানৰ ব্যৱস্থা কৰিছে, পিঠা, লাড়ু, পায়স, ভজা চব হৈছে চব। এতিয়া আমি ঘৰৰ ভিতৰলৈ আহিলোঁ। চাহ যোগাৰ কৰি আছে খোৱাৰ কাৰণে। বাহিৰলৈ চালোঁ, এই ৰঙা চাহ। পিঠা, লাড়ু, পায়স, ভজা আছে। বৰ্তমান চাহ দি আছে। ভিতৰলৈ সোমাই গ'লো চাহ। শাস্ত্ৰ পঢ়ি আছে। এইবিলাক মই খাবলৈ ওলাইছোঁ চাওক গাইছ। আপোনালোকে পিঠা লাড়ু খাই কেনেকুৱা পায় কমেণ্টত জনাবচোন। তাৰ প্ৰসাদ দিলে, প্ৰসাদ খাই উঠি পথাৰলৈ গ'লোঁ ছাগলীকেইটাক পানী খোৱাৰ কাৰণে। ছাগলীকেইটা দৌৰি আহিছে পানী খোৱাৰ কাৰণে।